নেকি মোৰ দাদা ঢুকাই গৈছে আজি প্ৰায় 1 বছৰ আগত। এই অকণমানি 2 বছৰীয়া ছোৱালীজনী শপত খায়। কোনগৰাকী ব্যক্তিয়ে বাৰু বিশ্বাসঘাতকতা কৰে কওকচোন। নমস্কাৰ, কি খবৰ? সকলো ভালে আছে নিশ্চয়। আৰু মই প্ৰায় 1-1.5 মাহ হৈ গ'ল ইউটিউবত মই ভিডিঅ' দিয়া নাছিলোঁ মানে কিবা এটা মোৰ নিজৰ পাৰ্চনেল প্ৰব্লেম হৈ গ'ল। আৰু প্ৰব্লেমটো এনেকুৱা ধৰণৰ, মই মানে কি বুলি ক'ম আৰু মানে নিজৰ মোক ক'বলৈ ভাষাই নাই। যিবোৰ মানুহক নিজৰ বুলি বিশ্বাস কৰোঁ সেই মানুহবোৰে যদি যে বিশ্বাসঘাতকতা কৰে তেতিয়া মানে কি আৰু ক'বলৈ একো ভাষা নাথাকে। আৰু তেনেকুৱা মোৰ লগত এটা ঘটনা হৈ গ'ল প্ৰায় আজি অলপ দিন হ'ল আৰু প্ৰায় জুলাই মাহতে হৈছে আৰু জুন জুলাই। তো কি বুলি ক'ম আৰু এনেকুৱা নাপায় মানে মানুহৰ লগত ঠগিব। মোকতো ঠগিছেই মোৰ লগতে ভগৱানৰ লগত ঠগিছে। আৰু মই ভগৱান মানে মই একদম অন্তৰৰ পৰা কৈছোঁ, ভগৱান